সকলোকে নমস্কাৰ জনাই হোম কুক পেৰাডাইজৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে ৱেলকাম কৰিলোঁ। আজি আহিলোঁ পায়সৰ এটা ৰেচিপি লৈ। পায়স সকলোৱেই বেলেগ বেলেগ পদ্ধতিৰে বনাব জানেই, কিন্তু মই কেনেকৈ বনাওঁ তাকে আপোনালোকক দেখুৱাব খুজিছোঁ। পায়স বনাবৰ বাবে মই এয়া 1.5 লিটাৰ গাখীৰ ব্যৱহাৰ কৰিছোঁ আৰু 1.5 লিটাৰ গাখীৰত এমুঠি জহা চাউল আৰু আধা মুঠি বৰা চাউল মিহলাই দিছোঁ। এইখিনি এতিয়া 1 ঘণ্টা সময়ৰ বাবে মই কোমলাই থৈ দিম। আৰু এয়া লৈছোঁ মই এপোৱা খেজুৰৰ গুড়। এই গুড় মিহিকৈ কাটি ল'ম আৰু এয়া ড্ৰাই ফ্ৰুটছ লৈছোঁ, লগতে দুখিলা তেজপাত আৰু ইলাচি। পায়সখিনি বনাবৰ বাবে মই এখন বহল কেৰাহী ব্যৱহাৰ কৰিছোঁ। এতিয়া তেজপাত দুখিলা দি প্ৰথমে গাখীৰখিনি ভালদৰে উতলাই ল'ম। বহুতেই গাখীৰ আৰু চাউল একেলগে উতলাই, কিন্তু মই প্ৰথমে গাখীৰখিনি উতলাই ল'ম। আৰু গাখীৰখিনি ভালকৈ উতলি অহাৰ পাছত এতিয়া মই ইয়াতে ইলাচি দুটাও লগতে দি দিম। গাখীৰখিনি ভালকৈ উতলি অহাৰ পাছত কোমলাই থোৱা চাউলখিনি গাখীৰৰ লগত মিহলাই দিম। এইখিনি খুব ভালদৰে প্ৰায় 15 মিনিটমান সময় এনেদৰেই লৰাই থাকিম। চাব লাগিব যাতে কেৰাহীখনৰ তলত গাখীৰখিনি লাগি নধৰে, সেয়ে এনেদৰেই লৰাই থাকিব লাগিব। এনেকৈ উতলি অহাৰ পাছত গেছৰ ফ্লেমটো একেবাৰে ল' কৰি চাউলখিনি ধুনীয়াকৈ সিজিবলৈ দিব লাগিব। চাউলখিনি সিজিবলৈ প্ৰায় 20 বা 25 মিনিট সময় দৰকাৰ হয়। এয়া চাওক, গাখীৰখিনি ঘন হৈ আহিছে আৰু মই কাষে কাষে লাগি থকা গাখীৰখিনি সৰখিনি একেলগে মাজলৈ লৈ আহিছোঁ যাতে ডাঠ হৈ আহে গাখীৰখিনি। এতিয়া মই ইয়াত ড্ৰাই ফ্ৰুটছখিনি ব্যৱহাৰ কৰিছোঁ। খিচমিচখিনি আগতীয়াকৈ দিলে কেতিয়াবা গাখীৰখিনি ফাটি যায়, সেয়ে একেবাৰে শেষত দিছোঁ। এয়া চাওক, গাখীৰখিনি একেবাৰে ঘন হৈ আহিলে এতিয়া মই কাটি থোৱা গুড়খিনি দি দিছোঁ। খেজুৰৰ গুড় দিলে কেতিয়াও পায়সখিনি ফাটি যোৱাৰ ভয় নাথাকে, সেয়ে মই খেজুৰৰ গুড় ব্যৱহাৰ কৰিছোঁ। গুড়খিনি দিয়াৰ লগে লগে পায়সৰ ৰংটো অতি ধুনীয়া হৈ আহিছে আৰু কাষে কাষে লাগি থকা মই গাখীৰখিনি মাজলৈ এনেদৰে দি দিছোঁ। এয়া চাওক, পায়স প্ৰায় সম্পূৰ্ণ সাজু হৈছে। এতিয়া একেবাৰে শেষত মই অকণমান ইয়াত কেশৰ ব্যৱহাৰ কৰি গেছটো অফ কৰি দিলোঁ। দৰ্শকসকল, খেজুৰ গুড়ৰ এই পায়স খাবলৈ অতি সুস্বাদু। এনেদৰে আপোনালোকেও এবাৰ বনাই খাবচোন। যদিহে মোৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।